হেল্ল' গাইজ নমস্কাৰ আৰু স্বাগতম কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আকৌ মই আজি আহি গৈছো এটা নতুন প্ৰডাক্ট লৈ ৰিভিউ কৰিবৰ কাৰণে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত এটা অনুৰোধ আছে, যদি আপোনালোকে এতিয়াও মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে এইটোৱে বেনিফিট হ'ব, মই যেতিয়া এটা নতুন বিউটি প্ৰডাক্ট লৈ ৰিভিউ কৰিব আহিম আপোনালোকে ভিডিঅ'টো প্ৰথমে পাই যাব। আৰু আজি মই যি প্ৰডাক্টটো ৰিভিউ কৰিম এইটো হ'ল পতঞ্জলীৰ সৌন্দৰ্য ফেচ ৱাছ। আৰু পতঞ্জলি সৌন্দৰ্য ফেচ ৱাছটো আপোনালোকে ব্যৱহাৰ কৰিলে ইয়াৰ বেনিফিট কি হ'ব আৰু আপোনালোকে কেনেকৈ এইটো ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে মই অলপ ক'বলৈ কম। তো আপোনালোকে যদি এইটোৰ বিষয়ে ভালকে জানিব বিচাৰে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। সো গাইজ মই আপোনালোকক কৈছোৱে যে আজি মই কি প্ৰডাক্টটো ৰিভিউ কৰিম। এই প্ৰডাক্টটো হ'ল পতঞ্জলি সৌন্দৰ্য ফেচ ৱাছ। তো মই এতিয়া প্ৰথমতে যাম ইয়াৰ পেকেজিং ডিটেইলছত। পেকেজিঙতো বহুত ভালে লাগিছে, এট্ৰেক্টিভ কৰিছে। আৰু এতিয়া মই এইটো আপোনালোকে ক'ত পাব, এইটো আপোনালোকে যিকোনো এটা জেনেৰেল ষ্টৰত পাই যাব, পতঞ্জলি ষ্টৰত পাই যাব। আৰু যে মই ক'ব যাওঁ ইয়াৰ দাম কিমান, তো মোৰ হাতত যিটো আছে এইটোৰ দাম হ'ল মাত্ৰ 60 ৰুপিজৰ 60 ৰুপিজৰ মাল হয়। এতিয়া যদি মই ক'বলৈ যাওঁ এই ক্ৰীমত আপোনালোকৰ কি কি মিশ্ৰণ আছে বা কি কি ইনগ্ৰেডিয়েন্টছ আছে। এই ক্ৰীমত আপোনালোকৰ আছে অৰেঞ্জ পিল, নিম, তুলসী এণ্ড এল'ভেৰা। এই ক্ৰীমত আপোনাৰ যিবিলাকে বস্তু আছে না সকলো বস্তু আপোনাৰ নেচাৰেল। এতিয়া মই ক'ম যে এই ইয়াত থকা ইনগ্ৰেডিয়েন্টছ বিলাকৰ পৰা আপোনালোকৰ কি কি বেনিফিট হ'ব। তো ইয়াৰ প্ৰথমটো হ'ল অৰেঞ্জ পিল। অৰেঞ্জ পিলৰ পৰা আপোনাৰ কি বেনিফিট হ'ব, অৰেঞ্জ পিলত ভিটামিন চি আৰু কেলছিয়াম থাকে, যিয়ে আপোনাৰ চেহেৰাৰ যিকোনো কলা দাগ বা যদি কোনো দাগ থাকে এইটো গুচাই দিব। তো এই ফেচ ৱাছত থকা নিমৰ পৰা আপোনালোকে কি কি বেনিফিট পাব তাৰ বিষয়ে মই অলপ ক'বলৈ বিচাৰিম। নিমে আপোনাৰ চেহেৰা, নিমত থাকে আপোনাৰ এন্টি বেক্টেৰিয়া আৰু এন্টি ফাংগাল দিয়ে আপোনাৰ চেহেৰাত। তো আপোনাৰ চেহেৰাত যদি কোনো ধৰণৰ পিম্পলছ একনে আদি থাকে নহয়, এইটো আৰু আপোনাৰ চেহেৰাত নাথাকে, কিয়নো বেক্টেৰিয়াৰ পৰাহে পিম্পলছ হয় না। তো পিম্পলছ হয় না, তো পিম্পলছ হোৱাৰ কাৰণে যিটো বেক্টেৰিয়া যদি নাথাকে তো পিম্পলছ নহয়। তো এই ফেচ ৱাছটো তাৰ কাৰণে আপোনাৰ কাৰণে বহুত ভাল। নিমে আপোনাৰ কি কৰিব, পিম্পলছ একনে আদি দূৰ কৰিব আৰু আপোনাৰ স্কিনটো গ্লো কৰিব। এতিয়া মই ক'বলৈ যাম এই ফেচ ৱাছত থকা তুলসীৰ পৰা আপোনাৰ কি বেনিফিট পাব। তুলসীয়ে সকলো ধৰণৰ মুখত থকা সকলো ধৰণৰ প্ৰব্লেমৰে চল্ভ হয়। তো মই অলপ ক'বলৈ যাম, তুলসীয়ে আপোনাৰ মুখত থকা যিকোনো দাগ আদি থাকিলে বা কলা দাগ আদি থাকিলে বা প'ৰ্ছ মানে কি হয়, মানে যদি আপোনাৰ স্কিনটো অলপ হৈ যায় না, গাত হৈ যায় যে, এইটো ঠিক কৰিবৰ কাৰণে তুলসী বহুত ভাল। তো এইটোৱে আৰু তুলসীৰ পৰা আপোনালোকে বহুত বেনিফিট হ'ব। তো মই এতিয়া এই ফেচ ৱাছত থকা এল'ভেৰাৰ বিষয়ে মই অলপ ক'ব বিচাৰিম। মানে এল'ভেৰা আপোনাৰ স্কিনত কি কৰিব, এল'ভেৰা আপোনাৰ স্কিনটো কোমল কৰিব। আৰু এল'ভেৰা কি কৰে, আপুনি যেতিয়া বাহিৰত যায় সূৰ্যৰ যিটো বেয়া ৰশ্মি মুখত পৰে, এই পৰাত কি হয় মুখটো অলপ কলা হৈ যায় না। তো এই ফেচ ৱাছটো দিয়াৰ মানে বাহিৰৰ পৰা যেতিয়া আহিব এই ফেচ ৱাছ যদি ইউজ কৰে আপোনাৰ মুখটো আৰু কলা নাথাকে। তো মই এতিয়া ক'বলৈ বিচাৰিম এই ফেচ ৱাছটো আপোনালোকে কেতিয়া ইউজ কৰিব। তো এই ফেচ ৱাছটো আপোনালোকে বাহিৰৰ পৰা যেতিয়া আহে না তেতিয়া আপোনালোকে ইউজ কৰিব, তেতিয়া মানে বেষ্ট ৰিজাল্ট পাব। কিয়নো বাহিৰৰ পৰা অহাৰ পিছত আপোনালোকৰ স্কিনত যিটো ধূলা বালি থাকে এইটো আপোনালোকৰ চফা কৰি দিব। আৰু আপোনাৰ স্কিনটো যদি সূৰ্যৰ বেয়া ৰশ্মিৰ পৰা কিবা টালনেছ মানে কলা হৈ যায় এইটো দূৰ কৰিব। সো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আশা কৰিছো আপোনালোকক মই সৌন্দৰ্য ফেচ ৱাছৰ বিষয়ে ভালকে ক'ব পাৰিছো। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ঠিক আছে, আকৌ আপোনালোকৰ লগত দেখা হ'ব মোৰ নেক্সট ভিডিঅ'লৈ। আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।